বহুত কামৰ মানুহ হয় সি তাৰ দম আৰু সাহসৰ ওপৰত নিৰ্ভৰ কৰিয়েই বেপাৰ চলাই আছো মই সালাম বস ফেণ্টাষ্টিক কাম কৰিছ তই মইতো ভবাই নাছিলো লোকে নভবা কামবোৰ কৰি মই বৰ ভাল পাওঁ বুজা হোৱাৰে পৰা মই সপোন দেখি আহিছো মোৰ মনৰ মানুহজন কিন্তু নিৰ্ভেজাল হ'ব লাগিব এইখনে মোৰ আশ্ৰম অন্তৰখন চাফা হ'ব লাগিব ঠিক তোমাৰ দৰে তেজৰ সম্বন্ধবোৰে আমাক এৰিলে আমাক নিজৰ গাঁঠিৰ ধন ভাঙি খুৱাইছে বোৱাইছে নমৰালৈকে জীৱনটো উপভোগ কৰিবলৈ শিকাইছে সি আমাৰ কাৰণে মানুহ নহয় ভগৱান হঠাৎ এনেকুৱা কি ঘটনা ঘটিল যে তই একেবাৰে ৰূপ সলাই বাল্মীকি হৈ গলি মইতো আৰু আপোনাৰ পোহনীয়া কুকুৰ নহয় যে যেতিয়া তেতিয়া বিস্কুট দলিয়াই দিব আৰু মই নেগুৰ জোকাৰি জোকাৰি খাবলৈ আহিম এইবোৰ মানুহৰ কি বিশ্বাস আছে ইমান কাপুৰুষ ইমান পংগুৰ জীৱন কিয় কটাইছে তেওঁ কিমান আৰু পুৰুষত্বক আঘাত দিয়ে কিন্তু মোৰ সন্মান নষ্ট কৰিব পৰা কামত মই এনেকুৱা বাধা দিম যাক কোনেও কেতিয়াও উফৰাব নোৱাৰে তহঁতৰ দৰে পৰুৱাবোৰক মাৰি অযথা ৰত্নাকৰ হ'বলৈ মন নাই হাতে নহ'লে জীৱনভৰ বেলেগৰ হাতেদি ভাত খাব লাগিব এইবোৰ কি দেখিলো মই কোনটো সঁচা কোনটো মিছা